মাইকেল জেকচন। তেখেতে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল। প্ৰতি সময়তে মুখত মাস্ক লগাই ঘূৰিছিল। নিজক চোৱাচিতা কৰিবৰ কাৰণে নিজৰ ঘৰতেই ১২জন বছা ডাক্তৰ ষ্টাফ ৰাখিছিল, যিসকলে চুলিৰ পৰা ভৰিৰ নখলৈকে সদায় পৰীক্ষা কৰিছিল। আৰু তেখেতে খোৱা বস্তু সদায় লেবৰেটৰীত পৰীক্ষা কৰিহে খাইছিল। প্ৰতিদিনে ব্যায়াম কৰিবলৈ তেখেতে ১৫জন মানুহ নিয়োগ কৰিছিল। মাইকেল জেকচনে ১৫০ বছৰ জীয়াই থাকিবৰ কাৰণে তেখেতে অক্সিজেন বিচনাত শুইছিল। আৰু আনকি তেখেতে নিজৰ কাৰণে অংগ দান দিয়া মানুহকো ঠিক কৰি ৰাখিছিল, যাৰ সময়ত খৰচ তেখেতে নিজেই বহন কৰিব পাৰে, যাতে দৰকাৰ হ'লে কাৰোবাৰ পৰা কিডনী ল'ব পাৰে, চকু ল'ব পাৰে, হাঁওফাঁও ল'ব পাৰে। ইমানবোৰ চেষ্টা কৰাৰ পাছতো তেখেতে কিন্তু নিয়তিৰ ওচৰত জয় হ'ব পৰা নাছিল। হাৰি গৈছিল, তাকো মাত্ৰ ৫০ বছৰতে। ২৫ জুন ২০০৯ চনত তেখেতৰ হৃদপিণ্ড বন্ধ হৈ গৈছিল। নিজৰ ঘৰতে থকা ১২জন বছা ডাক্তৰেও কোনো কামেই নাহিল। মাইকেল জেকচনৰ অন্তিম যাত্ৰাটো ২৫ মিলিয়ন লোকে একেলগে নিউজত চাইছিল, যিটো আছিল আজিৰ সময়লৈকে এতিয়ালৈকে এটা ডাঙৰ লাইভ টেলিকাষ্ট। তেখেতৰ মৃত্যুৰ দিনা অৰ্থাৎ ২৫ জুন ২০০৯ চনত কিছু সময়ৰ বাবে উইকিপিডিয়া, টুইটাৰ আদি কিছু সময়ৰ কাৰণে বন্ধ হৈ গৈছিল। সেই সময়ত গুগলত একেলগে ৪ লাখ মানুহে মাইকেল জেকচন চাৰ্চ কৰিছিল আৰু কিছু সময়ৰ কাৰণে গুগলত ট্ৰেফিক বেছি হোৱাৰ বাবে জাম হৈ গৈছিল। প্ৰায় ২.৫ ঘণ্টা ধৰি গুগলে কাম নকৰা হৈছিল। মৃত্যুক চেলেঞ্জ কৰি নিজেই চেলেঞ্জ হৈ গৈছিল। সেই হিয়াৰ আমঠু আমাৰ সকলোৰে প্ৰিয় গায়ক মাইকেল জেকচন মৃত্যুক সকলোৱেই আলিঙ্গন কৰিবই লাগিব। এইটোৱেই হ'ল প্ৰকৃতিৰ নিয়ম। টকা অহংকাৰ, ক্ষমতা অহংকাৰ এইবিলাক হ'ল দুদিনীয়া ক্ষন্তেক বস্তু। আমিতো সকলোৱে মাটিৰ মানুহ, মাটিতে মিলিব লাগিব। গতিকে এইবিলাক লৈ অহংকাৰ কিহৰ? আমিতো সকলোৱে শূন্য হাতেৰেই ওপৰলৈ যাবই লাগিব। লগত কোনো নাথাকিব। আনকি মৃতদেহটো জ্বলোৱাৰ সময়ত আপোনবোৰেও সুধিব, আৰু কিমান সময় আছে? তেনেহ'লে জীৱনক লৈ অহংকাৰ কিয় কৰিছে? ক্ষুদ্ৰ আমাৰেই জীৱন, কিন্তু আমাৰ বহুতৰেই অহংকাৰ সাগৰৰ সমান। কাহিনীৰ শেষত আপোনালোকক এটাই ক'ব বিচাৰোঁ, অহংকাৰ ত্যাগ কৰক, মানৱতাক জীয়াই ৰাখক। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আৰু যদি এনেধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।